কিছু এইটো কাৰণে আহিছোঁ গড়টো চাবলৈ, কাৰণ এতিয়া গৈ থাকোঁতে নেদেখিব পাৰোঁ আৰু। গড় দেখাই আছোঁ আপোনালোকক গড়টো। আকৌ ৰখিলে ইয়াত পহু দেখিছোঁ, পহু আমি এতিয়া পহু চাওঁগৈ। পহু আৰু কেইটা পহু আপোনালোকক দেখাই আছোঁ। হেল্ল' গাইজ, পুনৰ অন্য এটা ভিডিঅ' আৰু এতিয়া মই গৈ আছোঁ, মানে আমি গৈ আছোঁ নগাঁৱলৈ গৈ আছোঁ বৰদোৱাৰে। মোৰ লগত বেটি গৈছে, বেটি হাই কৈ দিয়া, মা গৈছে, পাপা গৈছে, ভিনি গৈছে, ভিনিৰ বন্ধুৱে গৈছে। আমি এতিয়া গৈ আছোঁ নগাঁও। চাই থাকক আপোনালোকে ভিডিঅ'টো। লেটছ গো। আমি ইয়াত খানা খালোঁ। আগে দেখাবলৈ অলপ দিগদাৰ হ'ল, কাৰণ মোৰ অলপ বমি লাগি আছিলে, সেইটো কাৰণে মই নেদেখালোঁ আগতে। আৰু এতিয়া খানা বনাই খাই আকৌ যোৰহাটত আছিলোঁ, যোৰহাটত খানা খালোঁ। আৰু ইয়াত যাওঁ আমি, এফালে যাব লাগিব, আকৌ এফালে যাম ওলাই। অলপ চাই থাকক। কাৰণ মই ৰুমত আছিলোঁ, তাত কিবা কিবি এছাইনমেণ্ট কৰি থাকিব দিয়াৰ কাৰণে টাইম নাপাওঁ, আৰু ক'লৈ ওলাই যোৱা নহয় তেনেকৈ, সেইটো কাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। আৰু আজি মই নগাঁও আহিছোঁ, আৰু নগাঁও অহাৰ কাৰণে আপোনালোকৰ ভিডিঅ' এটা আগবঢ়াম বুলি ভাবিলোঁ, আৰু সেইটো কাৰণে মই আজি ভিডিঅ' এটা আপোনালোকৰ বাবে আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া গৈ আছোঁ আমি নগাঁও, আৰু আজি নগাঁৱত থাকিম। তাৰপিছত আমি তাৰ পিছদিনা বৰদোৱাৰ চাম আৰু কিবা কিবি চাম, তো আপোনালোককো দেখাই থাকিম। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। তো বলক এতিয়া আমি গৈ থাকোঁ। আৰু এতিয়া আমি আছোঁ গোলাঘাটত, আৰু গোলাঘাটৰ পৰা গৈ আছোঁ। চব কি সুন্দৰ ৰাস্তা আছোঁ গোলাঘাটৰ। মইনো কি ক'ম, আপোনালোকে নিজেই চব কি সুন্দৰ। আৰু এতিয়া আমি অলপ দেৰি ৰখিছোঁ। এতিয়া গোলাঘাট পাৰ হ'ম আৰু কাজিৰঙা পামগৈ এতিয়া। তো ইয়াত অলপ দেৰি ৰখিছোঁ, অলপ ব্ৰেক লৈছোঁ, কাৰণ বহুত দূৰ আহিলোঁ। যোৰহাটৰ পৰা একেৰাহে আহি থকা। আৰু ইয়াত চব কি সুন্দৰ পৰিৱেশ চব। ৰাস্তাটো চব সুন্দৰ তললৈ নামি গৈছে। আৰু যাম এতিয়া, আৰু কিমানে লাগে, সন্ধিয়া হ'বগৈ চাগে আমি নগাঁও পাওঁতে। আপোনালোকক দেখাই থাকিম। তো কাইলৈ ভাল আহিব ব্লগ।
আৰু ফটো মাৰি আছে এতিয়া। এডোখৰ নুমলীগড় নে কি বুলি কয় কৈছে। আমাৰ লগত আহিছে ভিন্ন আৰু এজন আহিছে, তেখেতে কৈছে এডোখৰ নুমলীগড় কয় বুলি। এতিয়া এডোখৰ পাৰ হৈ আমি কাজিৰঙা পামগৈ। কাজিৰঙাত অলপ দেৰি সোমাম। একচুৱেলি কাজিৰঙাত এনেকৈ নাচাওঁ, বাহিৰৰ পৰাই চাম, কাৰণ কাজিৰঙা যিদিনাখন ঘূৰি আহিম নগাঁৱৰ পৰা সেইদিনাখন আমি সোমাম, লগত দেখাম বাৰু। ব'লক এতিয়া আকৌ গৈ থাকোঁ। আৰু কাজিৰঙা পোৱাৰ আগতে এয়া চাওক, কাঠৰ বিভিন্ন ধৰণৰ কাজিৰঙাত থকা জীৱ জন্তুবোৰ বনাই থোৱা হৈছে। চ' কি ধুনীয়া চাওক। আৰু আপোনালোকে আহিলে ইয়াৰ পৰা কিনি লৈ যাব পাৰিব। প্ৰথম আমি এইখনে প্ৰথম পাইছোঁ, আৰু আগত আছে আপোনালোকক দেখাই আছোঁ। এতিয়া আমি কাজিৰঙা পাই গ'লোহি। আৰু আমি আজি কাজিৰঙাৰ ভিতৰত নোসোমাওঁ, এনেই বাহিৰত আছোঁ। তাৰ পৰাই চাওঁ অলপ। এখন মন্দিৰ আছে আৰু পুখুৰী আছে বোলে, তাত ৰখিছে। আৰু তাত পুখুৰী এটা আছে, তাত মাছ আছে। মাছক দিবৰ কাৰণে এতিয়া কিবা মুড়ি চুৰি পাওঁ নেকি, দোকানৰ পৰা আনিব গৈছোঁ। আৰু বাহঁতি সিহঁতে নামিলে, মাহঁতি অলপ আগলৈ আহিছে বোলে। দোকান আছে, দোকানলৈ গৈছোঁ। দোকানৰ পৰা মুড়ি আনোগৈ, নহ'লে কিবা বেট চেট পাওঁ যদি আনিম মাছক দিবৰ কাৰণে। চাই থাকক আপোনালোকে, বহুত মানে ধুনীয়া জেগা। আৰু কি কওঁ জানেই চবে কাজিৰঙা বুলি ক'লে। আৰু ইয়াৰ বতাহটো বহুত ঠাণ্ডা লাগি গৈছে পুৰা। মজা দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া মই মুড়ি পেকেট লৈ আহিলোঁ, আৰু মুড়ি পেকেট লৈ গৈ আছোঁ তাত সোমাবৰ কাৰণে। চব পাই গ'লোহি। চেণ্ডেল খুলি থৈ যাওঁ নেকি? বাই লৈ লওঁ। আৰু ইয়াতে আমি এতিয়া মুড়িটো দিম। আৰু কাজিৰঙা সোমোৱাৰ পিছত প্ৰথম আমি জীৱ জন্তুৰ ভিতৰত হাতীয়ে দেখিছোঁ। সেয়া চব কিবা খাই আছে, কিবা পাত খাই আছে হাতীটোৱে। আৰু চব ইমান ডাঙৰ চব প্ৰথম দেখিছোঁ কাজিৰঙা সোমোৱাৰ পিছত। সেইটো কাৰণে আহিছোঁ গড়টো চাবলৈ, কাৰণ এতিয়া গৈ থাকোঁতে নেদেখিব পাৰোঁ। আৰু গড় দেখাই আছোঁ আপোনালোকক গড়টো। পিছতে নাই পৰা নেদেখোঁ, মই কিন্তু ধুনীয়াকৈ দেখিছোঁ, কাৰণ কেমেৰাৰ ফুটেজটো অলপ ভাল অহা নাই। সেয়া চব গড়
দেখাই আছোঁ আপোনাক ভালকৈ আৰু অলপ ওচৰলৈ গৈ লৈছোঁ অলপ ওচৰৰ পৰা দেখাইছোঁ বহুত ডাঙৰ আছেও দেখাই আছোঁ আপোনালোকক এয়া চাওক গঁড়টো চাওক এইটো গঁড় 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 ৰখিলে ইয়াত পহু দেখিছোঁ পহু 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 কেইটা পহু আপোনালোকক দেখাই আছোঁ নেদেখা যে গম পোৱা নাই জুম কৰি দিছোঁ এয়া চাওক পহু পহু এইটো পহু মই ভালকৈ দেখিছোঁ কিন্তু আপোনালোকক দেখাব পৰা নাই পহু হৰিণা পহু ইয়াত এইকেইটা চাওক ইয়াত চৰি আছে হৰিণা পহু এইবোৰ হাঁহ চৰি আছে এইবিলাক আৰু এতিয়া আমি নগাঁও পাই গ'লোহি প্ৰায় আন্ধাৰ হ'ল সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল পিছত তো এতিয়া পালোহি নগাঁও আৰু ইয়াতে আছোঁ নগাঁৱতে আছোঁ আজি থাকিম কাইলৈ আমি বৰদোৱাৰ যাম আৰু আপোনালোকো দেখাম বৰদোৱাৰ তো আজি ইয়াতে থকা হ'ব আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ নেক্সট লগ পাম অন্য এটা ভিডিঅ'ত তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম তো আজিলৈ টিল দেন টাটা বাই বাই